friends, welcome back to my YouTube channel. তো আপোনালোকে দেখিছে আজি মই এখন বাগানৰ মাজত আছো চাহ বাগানৰ এফালে দেখিছে আপোনালোকে মানে ঘৰৰ ওচৰতে হয় চাহ বাগানখনলৈ আহিছো তাত আপোনালোকক কিছু দৃশ্য দেখুৱাম আৰু মানে পাতটো কৈছে নাই টকা সেই সম্পৰ্কে অলপমান জানিম আৰু তাৰ পৰিৱেশটো চেষ্টা কৰিম দেখুৱাবলৈ তো বন্ধুসকল মানে মই অকলে অহা নাই যেহেতু মানে অকলে আহিবলৈ ভাল নালাগে আৰু সেইবাবে মই ভাইটি দুটাকো লৈ আহিছো এইফালে আছে আমাৰ সেকেন্ড তেলচুৰা এইফালে আৰু এইফালে আছে আমাৰ ছাৰ তো আমাৰ তেলচুৰা ভাইটি কি ক'বা দাদাৰ লগত অকমান ওলাই আহিছো আৰু ভালো লাগিছে হয় নেকি ভাল লাগিছে নি থেংক ইউ আৰু এইফালে আমাৰ ছাৰে কি ক'ব ছাৰ ভিডিঅ'টো চাই থাকক আৰু আনন্দ লৈ থাকক থেংক ইউ তো চাই থাকক বন্ধু তো বন্ধুসকল মানে আমি ইয়াত আহি দেখিছোঁ আমাৰ বাইদেউ দুগৰাকী মানে ইয়াত কিবা শাক তুলি আছে তো তেখেতসকলৰ মুখৰ পৰা জানো আহক বাইদেউ কি তুলি আছে আপোনালোকে দুলবন শাক এইটো শাকটো খায় নেকি খাই আৰু কিবা মানে উপকাৰ কৰে নি মানুহৰ মানে ধৰক কিবা মানে কিহৰ কাৰণে ভাল শাকটো পেট বিষ কৰিলে ভাল বা লেট্ৰিন চেট্ৰিন বেয়া হ'লে খালে ভাল বা দুৰ্বল থাকিলেও মানুহ ভাল আৰু কিছুমান মানুহৰ যদি পেটৰ বিষ কৰে বা তাক বোলে ভাত খাবলৈ মন যোৱা নাই গাটো খুব বেয়া লাগিছে দুলবন শাক কেইটামান লৈ সি বনাই খাব পাৰে বা পিহি পেলাইও খাব পাৰে সেই ক্ষেত্ৰত ভাল মানে শাকটো অকণ দেখুৱাই দিয়কচোন আমাৰ এইফালে তো এইটো দেখিছে দুলবন শাক আপোনালোকে বন্ধুসকল আপোনালোকৰ ফালে পায় নে কমেণ্ট কৰি জনাব কিন্তু আমাৰ ফালে ঢেৰ আছে ইয়াত ঢেৰ আছে চাগে বন্ধুসকল ইয়াত বাগানত কাম কৰি থকা এজন যুৱক দেখিছোঁ তেখেতৰ নাম জানদা মানে আমাৰ ঘৰৰ ওচৰৰ হয় নিজৰ আপোন মানুহ নিচিনা আৰু জানদা কি কৰি আছে আপুনি মই এয়া চাহ গছৰ চাইডডালবোৰ কাটি আছো চাইডালো কেলে কাটি আছে এইটো যাবলৈ ভাল হয় সুবিধা হয় আৰু এই জানদাই মানে বৰ ধুনীয়া গান গায় তো কওকচোন গান তাকে কওক বিয়া পাতিম বুলি ছোৱালী চালো শিৱসাগৰ নাজিৰাতে গৈ তোৰ নিচিনা টপিনা ডাঙৰজনী ক'তো নেপালো ধন্যবাদ আপুনি কিমান ধুনীয়াকৈ যে নাচি দেখুৱালে আমাক দৰ্শকক তাৰ বাবে বহুত ধন্যবাদ বন্ধুসকল এইফালে আৰু এজনী আইতা দেখিছোঁ আইতাই কি কৰি আছে এইফালে আইতা কি কৰি আছে আপুনি খৰি বুটলি আছে বাকী ভালনে ভাত পানী খাইছে নে এইকেইদিন বাৰু ঠিক আছে বাৰু তো ভাল লাগিছে তেখেতে যে ভাত পানীখিনি খাবলৈ পাইছে ভাত পানী তো যিসকলে আপোনালোকক নাই পোৱা তেখেতসকলে হয়তো বহুত লঘোণত থাকিব পাৰে তো তেখেতসকলক যদি আপোনালোকে পাৰে ওচৰ চুবুৰীয়াসকলে অলপমান কিবা এটা দি পেলাই সহায় কৰিব তো আৰু এইফালে পৰিৱেশটো চাব পাৰে আপোনালোকৰ এইফালে পূৰা ধুনীয়া সেউজীয়া পূৰা নতুনকৈ পাত ওলাইছে পূৰা যিহেতু এইকেইদিন লকডাউন চলি আছে সেইবাবে হয়তো পলিউশ্যন একো নাই এইকেইদিন তো সেইবাবে চাগে আৰু মানে প্ৰকৃতিৰ যি মানে সৌন্দৰ্যটো চাগে আৰু অলপমান বৃদ্ধি পাইছে মানে দেখা পাইছোঁ ইফালে বন্ধুসকল ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যাতে মোৰ নতুন এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আপোনালোকে পাই থাকে আৰু এইফালে আমাৰ তেলচুৰা আৰু ছাৰে কি ক'বা ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো লগ পাম এটা নতুন ভিডিঅ'ত আকৌ টিল দেন টাটা বাই বাই There's something inside, yeah, there's something inside.